ইমান গৰম পৰিছে বোলো ভাতকেইটা খাই লৈ অকমান বাগো সেই বাগো বুলি আৰু বিচনাখনতে পৰিলোগৈ নহয়। তাৰপা অকমান সময় পিছত আৰু বেলটো বজিল। মই বোলো কোন আহিছে এই গৰমখনত মৰিবলে। কলো আৰু বেলটো বজিছে যেতিয়া মানুহজনক কৈ আছো যাওকচোন কোন আহিছে এবাৰ চাই আহকগৈ। একেবাৰে কেট কোন নকয় বিচনাখনত পৰিব বোলে সি ইমান গৰমত মই বাগৰিছো নোৱাৰো তই যাক চাগৈ। তাৰপা মই গলো আৰু চালোগৈ আৰু চুটি আনি দেখোন। মই বোলো চুটি আনি বোলে ইমান গৰমত এই গৰমতে আহো বুলি সদায় আহিব নোৱাৰো আজি ওলাই আহিলো। মই বোলো আহক ফেনৰ তলতে অকণ বহো বোলো গৰমত নোৱাৰিব নহয়। তাৰপা বহিলো আৰু বহুতে মোক কৈছে আপুনি আকৌ কাইলে ৰবীনহঁতৰ ঘৰত তুলনি বিয়ালৈ যাবনে নাযায়। মই বোলো যিডালহে গৰম পৰিছে একেবাৰে কবলৈ যাওঁ বুলি ক'লে একে মানুহজনে একে জিক 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 কৰি আহে। তাৰপা তথাপি যাব লাগিব দিয়কচোন। তাৰ কথা মাজতে আকৌ বৌৱনী ক'লে ময়ো এইকেইদিন নাছিলো নহয়। মই আকৌ জানো কলে গৈছে কিন্তু কোৱা নাই। মই বোলো হয় নেকি মই নাজানোৱে নহয় কলে গৈছিল ন বোলে আমাৰ যে ল'ৰাটো যে থাকে বাংগালোৰত সেই বাংগালোৰলৈ গৈছিলো। এই টিনা যে বাংগালোৰ মানে বয়েকৰ কথা কৈছে আৰু সেই টিনাই ইমান মাতি আছে বোলে মা আহক তাৰপিছত গলো আৰু তাৰপিছত কৈছে গৈ ইমান ভাল লাগিলে একেবাৰে আৰম্ভ কৰিলে আৰু আমাৰ বাংগালোৰত তমুকহে আৰু তেওঁ কৈ থাকোতে মোৰ আকৌ একেবাৰে পেটত কথা নাথাকে নহয়। ময়ো কলো আমাৰো থুপুকিহঁতৰ ঘৰলৈ যাম আমি দিল্লীলে। তাৰপা সিফালৰ পৰা একে বিচনাতে শুই থকা মানুহজনে একেবাৰে আহিলেই নহয় তোৰ বোলে কথা এটা পেটত নাথাকে ক'ৰবালৈ যাবলৈ ওলাই কিনে গোটেইখন নজনাই থাক। আজিকালি যিহে চুচতাই ঘৰখন এৰি থৈ যোৱা কথা নহয় জানো। তই আকৌ একেবাৰে গোটেইখন নজনাই থাক বোলে এনেখন নহব কালত দিল্লীলৈ যাওঁ হওক আৰু ন আমিনো আমাৰ নিচিনা মানুহ ক'ত দিল্লীলৈ যাব পাৰিম আৰু ন হ'লেও ওলাইছো মনটো ভাল লাগে আকৌ নহয় জানো। পেটৰ কথাটোনো কেনেকে লৈ থাকো একেবাৰে গুৰ গাৰ কৰি থকা নিচিনা হয়। দিল্লীলৈ যাম যেতিয়া ওলালো আৰু পিঠা কেইটামান তিল পিঠা কেইটামানো বনাইছো আকৌ মিঠৈ লাডু কেইটামানো বনাইছো। তাই আকৌ মোৰ হাতত তিল পিঠা খাই খুব ভাল পায়। আকৌ তাই কৈ থাকে মা সৰহকে আনিবি দেই। তামোল অকণো লৈছো বাঁহৰ গাজ ভোট জলকীয়া একে চব লৈছো আৰু দিল্লীলৈ যোৱা কথা যেতিয়া নহয় তই একেবাৰে গোটেইখন বান্ধি ল একেবাৰে তোৰ বোলে চাবিচোন বোলে বেগত যদি ওজন বোলে বেছি হয় তেতিয়াহ'লে তোকে নমাই থৈ যাম। হয় দিয়ক এসোপা আকৌ কি ওজনৰ কথা নহয় জানো আমাৰে ভাল আগতে পাছত তাৰপা বস্তু সোপা লৈ আকৌ একেবাৰে এয়াৰপৰ্টখন আগতে দেখা নাই নহয়। মানুহজনে আকৌ আগতে বোলে যেনিবা এদিন গৈছে বুলি কৈছে আৰু তাৰপৰা মই আৰু এয়াৰপৰ্টখন দেখি পেলাই মই বোলো কৰো আপুনি বেগকেইটা ধৰক মই চিট এটা লওঁ বোলে ইয়াত হবলা তেনেকে বোলে তোৰ চিট লোৱা দিন আছে। মই বোলো কিয় আগতে আমি গলে একেবাৰে বাছত দেখা নাই ৰুমাল দি পেলাই আগৰ চিটটো ল'বলৈ বিচাৰো বোলে আজিকালি সেয়া দিন নাই তোৰ টিকেট চাইহে দিয়ে। মই বোলো নতুন নিয়ম আৰু ন। তাৰপৰা বেগ সোপা পুলিচ মুখাই খুলিব দিছে নহয়। মই বোলো কেলে খুলিব দিছ বোলে কি আছে চাওঁ। মই বোলো কিনো থাকিব আমি বুঢ়া বুঢ়ী হাল আহিছো তাকো ছোৱালীজনী তালে চাউল কেইটামান তোৰ বোলে খোল একেবাৰে মই নিদোহে একেবাৰে মানুহ সিহঁতে নে একেবাৰে মই একেবাৰে মানুহজনে একেবাৰে এনেকে চাইছে মোলে। মই বোলো ৰ'ব সেই বুলি কৈছো আৰু তাৰপিছত মই বোলো একে খুলিব নোৱাৰো মই একে ধুমানো গৈছো। মই একে পুলিচটোৱে পুলিচে মোক এনেকে আঁতৰাই দি পেলাই কৈছে নহয় বোলে হাতও মই একেবাৰে খং উঠি বোলো কি হাতাও কিবা কব আছে যদি অসমীয়াত ক। আমাৰ বোলো চুটিয়ানীহঁতৰ বোৱাৰী যে টিনা তাই দেখা নাই কি ধুনীয়াকে অসমীয়া ছোৱালী নহলেও বাংগালোৰৰ ছোৱালী হলেও কি ধুনীয়াকে কব জানে একেবাৰে কি বালে আছে এনেকে কয় ইমান ধুনীয়া লাগে শুনি বোলো অসমীয়াত কব নোৱাৰা অসমীয়াতে থাক মানে অসমত থকা কথা কৈছো আৰু মুখত কিবাহে ওলাইছে একেবাৰে খং উঠিলো আৰু তাৰপিছত উঠোতে আৰু একেবাৰে ছোৱালী কেইজনী মানে একেবাৰে সৰু এনেকে স্কাৰ্ট পিন্ধা মৰমো লাগিছে বেছি ডাঙৰ নহয় সৰু ছোৱালী। তাৰপৰা উঠি মই বোলে এইকেইজনী আকৌ কি কৰিব ওলাইছে। এওঁ কৈছে মানে সেই মানুহটোৰ কথা কৈছো আৰু মানুহটোৱে কৈছে বোলে ইহঁতে বোলে এনেকে চাহ তাহ দিয়ে তোৰ কিবা অসুবিধা হলে সহায় কৰে এনেকুৱা বুলি কৈছে। তাৰপৰা মই বোলো সিহঁতকনো কি বুলি কয়। তাৰপিছত মানুহটোৱে কৈছে সিহঁতকে এয়াৰ হোষ্টেজ বুলি কয়। মই বোলো আমাৰ যে কলিতানীয়ে একে জীয়েকক এয়াৰ হোষ্টেজ পঢ়াইছো অমুকহে ফৰেনৰ কাৰণেহে যায় নে কি বিদেশলৈ যায় অমুকত যায় তাই বোলে মাটিত ভৰি দিবই সময় নাপায় এনেকে কৈ থাকে। আচ্ছা মই আজিহে বুজি পালো মানে কলিতানী জীয়েকে
ফ্লাইটত চাহ বিলাই ফুৰে বোলে সেইটো এটা চাকৰি তই বোলে এনেই ৰৈ জাল বৈ জাল কৰি নাথাকিবি দেই বোলে তাত গৈ পেলাই মই হ'লেও আকৌ ইমান ফুটনি মাৰি থাকে নকম নেকি আৰু ক'ব লাগিব কেতিয়াবা মহিলা সমিতিত তা বহিলে ন উঠি লোৱা এটা মানুহজনে অকণ খচখচ খাচ কৰিছে মই বোলে কি কৰিছে কৈছে বোলে দেখা নাই কফি আছে মই কফি একাপ খাম বোলো আয়ো আপুনি দেখোন কেতিয়াও কফি নাখায় চাহ কাপ দিলেও বোলে নাখাওঁ যা তই খা বুলি কয় আজি আকৌ কফি খাবলৈ মন গ'ল নে কি বোলে এই ৰহ আকৌ আকাশত উই কেনেকুৱা লাগে কফিটো ফিল এটা লওঁ মই বোলো কৈছে তই খাবি নি এনেকে সুধিলে মই বোলো মই নাখাওঁ দিয়ে যদি মোক আৰু চাও এক প্লেটহে দিয়ক বোলে ইয়াততো কোনে চাও বনাই দিব নিদিয়ে যদি নালাগে যাওক দিল্লীত নামিছো আপোনালোকক নকৈছো ইমান ধুনীয়া বিল্ডিং আকৌ মানুহ সোপাও ইমান একোডাল ল'ৰা ছোৱালী সোপা ইমান ধুনীয়া আমাৰ একে শুনাইটোলৈকে মনত পৰি গৈছে নাতিটোৰ কথা কৈছো সি আকৌ ৰংটো কম কাৰণে এইকেইজনী একে জিকজিকাই আহে একেবাৰে আইতাই একেবাৰে তাক একেবাৰে ইমান একেবাৰে মম নহয় আকৌ ল'ৰা পোৱালি নহয় একেবাৰে ঘৰ সোপাও একেবাৰে ইটো ঘৰৰ লগত সিটো ঘৰ এনেকে লগা মই বোলো ই সোপা দেখোন মাজত একেবাৰে বাউণ্ডেৰী মানে জেওৰা চেওৰা একো নাই তাৰপা আকৌ মই থুপুকিক কৈছো থুপুকি তহঁতৰে ভাল দে আমি ৰাতিপুৱা উঠি এবেলাই একেবাৰে আৰু গোটেইখন চাৰিওফাল খাওঁতে বোলো কঁকালটো আৰু নকবি আৰু ৰাতিপুৱা পৰা গোটেই বেলাটো যায় বোলো আমাৰ ঘৰ একে যতীনহঁতৰ গছৰ একেবাৰে পাতসোপা গছসোপানো গৈ পেলাই একে জেওৰা কাষতে ৰুৱে ফলটো সিহঁতে খাই যে মই পাত উঠাই পেলাব লাগে বোলো ভালেই দে বোলো এইখন তহঁতৰ ভেজাল নাই দিনাও তাই ফুৱাবলৈ নিলে মাটি তলতো ফুৱাবলৈ নিলে ট্ৰেইন চলে নহয় মই আকৌ টুপুকি কৈছো চাবি আকৌ দেই উশাহ নাপাই বন্ধ হলে কি হব এখন আকৌ ঘৰখনো এৰি থৈ আহিছো নহয় জানো বোলে মায়ে যে কি কথা কৈ নাথাক বোলে মই বোলো কি মিছাডাল কথা কৈছো সঁচা কথা কৈছো তাৰ মাজতে হেলেও নিলে বজাৰ এখন বহে বোলে কিবা চৌজিনী নে কি সেইখনলে নিলে ইমান মানুহ নকৈছো আমাৰ যে কেইখনমান গাঁৱৰ ৰাইজে মিলি যে ভাওনা পাতে ভাওনাটো সিমান মানুহ নহয় ইমান মানুহ একেবাৰে বজাৰখনত কি নাপাইছে আপোনাক নকৈছো মই বোলো আহিছো যেতিয়া যিমানেই নহওক আৰু কলিতানী চুটিয়ানীহঁতলে কিবা এটা লৈ যাওঁ সৰুকে বেগ চেগেই হওক শুনাই লও নিও ইহঁত কিজনীও আকৌ থকা নাই জানো নিও তাৰপা আকৌ তাৰ মাজতে আকৌ কি মই বোলো ওলাইছো যেতিয়া এনেকে সামৰণ কাপোৰখিনি সামৰিছিলো নহয় দিল্লীলৈ আহিবলৈ সামৰোতে বোলো ৰহ বাকচৰ তলতে এখেতৰ পৰা কেতিয়াবা গোটাই থোৱা পইচা কেইটামান থাকে নহয় ওলাওতে আকৌ 500 টকা এটা আহি সেই মানুহজনৰ কথা কৈছো দি পেলাই কৈছে ল এই 500 টকাই তই বোলে দিল্লীত বজাৰ কৰিবি গোটেইকেইটা খৰচ নকৰিবি বোলে কেইটামান লৈ আহিব চাওকচোন বাৰু দিল্লীত বাৰু 500 টকাই মানুহ বাৰু বজাৰ কৰি ঘূৰি আহিব পাৰে নেকি আহিলো মানে বজাৰখনলে তাৰপৰা আহোতে আৰু তাৰ মাজতে মই আকৌ থুপুকি কৈছো নহয় তই ক'তো খাটা হাতৰ ব্লাউজ পাই বোলে কি খাটা হাতৰ ব্লাউজ মই বোলে গৰমত যে পিন্ধে বোলে তই বোলে কি কথা কৈ থাক ইয়াত খাটা হাতৰ ব্লাউজ বুলি কয় নেকি স্লিপলেছ বুলি ক মই বোলে কিয় কম আকৌ আমি খাটা হাতৰ ব্লাউজ বুলিয়ে কওঁ মই বোলো এতিয়া ভাদ মাহ নাই জানো নামে প্ৰসংগে পিন্ধিবলৈ কাৰণে ব্লাউজ কেইটামান লাগে যিহে গেলা গৰম ইফালে ঘামুচো আহিলা মৰণৰ দিনকেইটা বজাৰখন কৰিলো ভাল লাগিলে দিয়ক তাৰ মাজতে এদিন আকৌ তাৰ সময়তে মানে জোঁৱাইও কথা থকা নাই জানো তাইয়ে বেছি গোটেইখন কৰি দিছে টিকেটো কৰি দিছে তাৰপিছত জোঁৱাই ছুটিটো মিলাই পেলাই আমি আৰু মথুৱা বৃন্দাবনো অকণ ফুৰাই তাই জহতে ফুৰিলো দিয়ক জোঁৱাই পোৱালিটোৱে নিলে আৰু মথুৱালো গলো বহুত ধুনীয়া লাগিলে কেতিয়াবা আপোনালোকো যাব আৰুনো ক'ত দেখিম আৰু সেৱা সৎকাৰ কৰি আহিছো মই বৃন্দাবনলৈ গলো বৃন্দাবনত আকৌ বহুত বান্দৰ আমাৰ আকৌ থুপুকিয়ে কৈছে মাই তই একেবাৰে অকণ সাৱধান দেই এই বস্তুবিলাক ভালকে ৰাখিবি তাৰপা মই আৰু এনেকে মন্দিৰ এটাৰ পৰা ওলাই সেৱা কৰিছোহে একেবাৰে থাপ মাৰি মোৰ চশমাযোৰ নি বান্দৰ একে মন্দিৰৰ ওপৰত পিন্ধি আছেগৈ নহয় খা বাপেকে বোলো চাচোন থুপুকি বোলে কি হ'ল তোৰ আকৌ বোলো চাচোন চশমাযোৰ মোৰ পিন্ধি পেলাই বান্দৰে ক'ত উঠি আছেগৈ বোলে তোক কোৱা নাছিলো বস্তুযোৰকে ভালকে নিবলৈ বোলে তই এতিয়া চশমাযোৰ নিলে নহয় কি হব মোৰ কি কৰিব উপায় নাই পিছত আকৌ এইযোৰ লৈ পেলাই আহিছো আৰু বহুত ভাল লাগিলে তাৰপিছত বেছি দিন থাকিব নাপালো থাকিব মন আছিল ইফালে যিটো ঘৰ ৰখীয়া দি থৈ গৈছো তাৰ নকব তাৰ ঘনীয়েকে সি ইয়াত ঘৰ ৰখে সি ঘনীয়েকে আকৌ নিজৰ ঘৰতে থাকে ইমান গৰম পৰিছে সি আকৌ ঘনীয়েকে একেবাৰে গৰমত সদায় বৰফ খায় বৰফ খাওঁতে বৰফ বেপাৰীটোলৈকে পলাই গ'ল সি এতিয়া হাহাকাৰ নহয় নাথাকে ঘৰ ৰখিব গুচি গ'লোগৈ মই বোলো হ'ব দে তই একেবাৰে কান্দি কুটিব নালাগে গৰম দিন কাৰণে গৈছে বৰফ খাবলৈ আকৌ আহিব
সেয়া আহিলো বহুত ভাল লাগিলে দিয়ক আকৌ হেৰি নহয় এতিয়া বেছিকে নকওঁ আৰু ইয়া গৰমো পৰিছে গোটেই ঘৰখন জানো এৰি থৈ যোৱা নাছিলো সেই সোপা লেকৌকে কৰি থকা মানুহ এটা আকৌ ইফালে জংঘল চাফা কৰিব লগাইছো আকৌ মানুহটো নহয় জানো একে কুত্তা একগছ নকয় এইফালৰ কামটো সেইফালে নকয় একে ভাতকেইটা বাঢ়ি থলেও অত মাতিব লাগে সেনেকে খঙতে আজি কৈছো বোলো তেতিয়াই ভাত বাঢ়ি থলো এতিয়ালৈকে মানুহটো নাই ভাত ঠাণ্ডা হৈ গল বোলো মানুহটো আহি ভাতৰ পাতত নবহিল অ হেৰো সেই বুলি কওঁতে একে শুকুৱাই আহি খাই আকৌ কাঁহীখনো ধুই থৈ গৈছে যেনিবা বেয়াও লাগে কেতিয়াবা মৰমো লাগে নকৈছো আৰু পাও দিয়ক সেই আকৌ ৰ'ব এই আপোনালোকে ভিডিঅ'টো কেনেকে পাইছে কব আকৌ এই মোৰ এইকেইটাকে খাই মাই জুই লগা কিটাই বোলে সেই আইতাই বোলে চব কথা কওঁ শেষত গৈ পেলাই বোলে তোৰ বোলে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সেইবিলাক একোৱে নকওঁ কিনো আমিনো কি জানো ন বুঢ়া মানুহ তহঁতহে বোলো মোবাইলৰ মাষ্টৰনীহঁত সেই কেনেকুৱা পাইছে কব আকৌ বোলে কিবা লাইক আৰু ছাবস্ক্ৰাইবো কৰিব লাগে সেইটোও কৰি দিব দেই পাও দিয়ক কৃষ্ণ গৰমত ভালে